নমস্কাৰ, মই অনন্যা তালুকদাৰ আৰু আপোনালোকে শুনি আছে বৃষ্টি চেনেল। বৃষ্টিৰ ভিডিঅ' নিয়মীয়াকৈ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে কাষত থকা বেল আইকনটো ক্লিক কৰক যাতে আপলোড দিয়াৰ লগে লগেই আপোনালোকে নটিফিকেশ্যনবোৰ পাব পাৰে। নমস্কাৰ, মই অনন্যা তালুকদাৰ। অসমীয়া ছবি জগতৰ এখন অন্যতম ছবি ভিলেজ ৰকষ্টাৰ 28 ছেপ্টেম্বৰ তাৰিখে মুক্তি দিয়া হ'ল। চিনেমাখনৰ প্ৰযোজনা আৰু পৰিচালনা ৰীমা দাসৰ। তেখেতে অতি কম বাজেটেৰে চিনেমাখন বনোৱাৰ কাম আৰম্ভ কৰিছিল আৰু তেওঁ আজি সফলতাৰ উচ্চ শিখৰতো বগাবলৈ সক্ষম হৈছে, কাৰণ এই ছবিখনে স্বৰ্ণকমল বঁটাৰ লগতে প্ৰায় 40টাৰো অধিক বঁটা লাভ কৰিছে আৰু অস্কাৰৰ কাৰণেও মনোনয়ন লাভ কৰিছে। চিনেমাখনৰ দৈৰ্ঘ্য 90 মিনিট আছিল আৰু এই 90 মিনিটত তেখেতে ছবিখন নিৰ্মাণ কৰোঁতে যি তেওঁৰ কলা শৈলী দেখুৱালে, আমি সঁচাকৈ ছবিৰ শলাগ ল'বলগীয়া। চিনেমাখনৰ কাহিনী এনেকুৱা ধৰণৰ যে এজাক ল'ৰা ছোৱালী এখন গাঁৱৰ আৰু সিহঁতে সপোন দেখে সংগীত বেণ্ড এটা খোলাৰ। সিহঁতে তাৰ কাৰণে গীটাৰ, ড্ৰাম আদি বিভিন্ন ধৰণৰ বস্তু যেনে তেনেকুৱা বস্তুৰে সাজে আৰু সেই সপোন, সিহঁতৰ বেণ্ড খোলাৰ সপোনটোক বাস্তৱ ৰূপ দিয়াৰো চেষ্টা কৰে। সিহঁতৰ মাজৰ এগৰাকী ছোৱালী আছিল, নাম ধুনু, 10-12 বছৰীয়া মান হ'ব। তাই এখন সঁচা গীটাৰৰ সপোন দেখে। ধুনুৱে সেই গীটাৰখন কিনিবলৈ ইমানেই হেঁপাহ কৰিছিল যে তাই নিজে বেলেগৰ ঘৰত তামোল পাৰিছিল আৰু সেই পইচা গোটাইছিল আৰু এটা খুঁটাত জমা কৰি তাইৰ সপোনক বাস্তৱ ৰূপ দিয়াৰো চেষ্টা কৰিছিল। ধুনুৰ মাকে এবাৰ সূতা কিনিবলৈ গৈছিল আৰু সূতা কিনি আনোতে যিখন সূতা মেৰুৱাই অনা যিখন বাতৰি কাকত থাকে, তাত তাই এটা ৰাখি ফলত দেখিছিল যে মনত ইচ্ছা শক্তি থাকিলেই যিকোনো কামতে সফল হ'ব পাৰি আৰু সেই কথাটোক তাই বহুত অনুপ্ৰেৰণা পাইছিল আৰু তাই নিজৰ লক্ষ্যটো, নিজৰ ইচ্ছাটো কেতিয়াও এৰি দিয়া নাছিল। আৰু পিছলৈ মাকে তাই সদায় দেখি অহা দোকানত কলা ৰঙৰ সেই গীটাৰখন মাকে তাইৰ হাতত তুলি দিছিল। ইয়াৰ পিছত গীটাৰখনত তাই আঙুলি বুলাই যিটো মাদকতা লাভ কৰিছিল, তৃপ্তি লাভ কৰিছিল, তাতেই চিনেমাখনৰ পৰিসমাপ্তি ঘটে। চিনেমাখনত এটা মেইন পজিটিভ কথা যিটো আছে সেইটো হ'ল বৰপেটীয়া ভাষা। অৰ্থাৎ চিনেমাখনত বৰপেটীয়া বা বজালীৰ ভাষা ব্যৱহাৰ কৰিছে। অলপ প্ৰব্লেম হ'ব চাগে সেইটো উজনি অসমৰ কাৰণে, কাৰণ কিছুমানে বুজি নাপাব, কিছুমান শব্দ এনেকুৱাও ব্যৱহাৰ কৰিছে। তথাপিতো আমি নামনি অসমৰ যিখিনি মানুহ, তেওঁলোকে চিনেমাখনত বহুত তৃপ্তি লাভ কৰিব বুলি মই আপোনালোকক 100% ক'ব পাৰোঁ। আৰু তাৰপিছত চিনেমাখনত বানপানীৰ তাণ্ডৱ দেখুওৱা হৈছে। অসমত এটা বহুত ডাঙৰ সমস্যা বানপানীটো। আৰু বানপানীটো যেনেকৈ হয়তো ৰীমা দাসে এই বানপানীৰ দৃশ্যাংশ শ্বুটিং কৰাৰ সময়তো কিজানি তেখেতে বানপানী সঁচাকৈ হৈ থকা সময়তে শ্বুটিং কৰিছিল। সেইকাৰণে বাস্তৱ আকাৰে বানপানীৰ দৃশ্যটো পুৰা ফুটাই তুলিব পাৰিছে তেখেতে। চিনেমাখনত অসমৰ এটা বিশেষ অনুষ্ঠান, নোৱাই তোলনি বিয়া যিটো, সেইটো ধুনীয়াকৈ ফুটাই তুলিবলৈ সক্ষম হৈছে। আৰু লগতে আৰু তেনেকুৱা বহুত আছে, যেনে তামোল গছত উঠা, বস্তাত বহি চাকিৰ পোহৰত পঢ়া, লুকাই চুৰকৈ মেগাজিন পঢ়া, বোকাপানী গছকি, শৈশৱত ডাঙৰ দীঘল হোৱা, আগৰ দিনৰ বহুত ধৰণৰ এনেকুৱা কথাবোৰ আনিছে আৰু এইবোৰ ধুনীয়া শৈলীৰে ফুটাই তুলিবলৈ ৰীমা দাসক সঁচাকৈ শলাগ ল'বলগীয়া। ইয়াৰ পিছত এটা বস্তু দেখুৱাইছে ইয়াত, যে ধুনুৱে মাকক কৈছে, মা মোক গীটাৰ লাগে এখন, সঁচা গীটাৰ। তেতিয়া মাকে ধুনুৰ অতিকে মৰমৰ ছাগলী মুনুক বেচাৰ কথা কৈছিল। তেতিয়া সেই কণমানি 10-12 বছৰীয়া ছোৱালীজনীয়ে সেই গীটাৰখনৰ কাৰণে ছাগলীটো নেবেচো বুলি কৈছিল। অৰ্থাৎ তাইৰ ইচ্ছা হয়, তাইৰ গীটাৰখন কিনাৰ কাৰণে অদম্য হেঁপাহ আছে, কিন্তু তাই ছাগলীটো নেবেচো বুলি কৈছিল অতিকে মৰমৰ কাৰণে। ইয়াৰ পৰাই এই 10 ছেকেণ্ড মানৰ দৃশ্যাংশতে ধৰিব পাৰি যে
মানুহ আৰু জন্তুৰ মাজত থকা এটা ধুনীয়া যিটো বন্ডিং আছে সেইটো চিনেমাখনত ধুনীয়াকৈ ফুটাই তুলিছে। চিনেমাখন অতি কম বাজেট হোৱা হেতুকে দুই এটা আঁসোৱা নথকাও নহয়। তাৰে এটা হ'ল শব্দ নিয়ন্ত্ৰণ। শব্দ নিয়ন্ত্ৰণত অলপ বিজুতি ঘটিছে। লগতে যিটো কেমেৰাৰ ক্লজ শ্বট আছে, ক্লজ শ্বট লওঁতে কেমেৰাৰ ফ্ৰেম কপাও দেখা গৈছে। লগতে ক্লজ শ্বটত যিটো বস্তুৰ ওপৰত ফকাছ পেলোৱা হয় সেই বস্তুটো অলপ অস্পষ্ট দেখা গৈছে। যি কি নহওক, যিহেতু কম বাজেটৰ ইমান চিনেমা, দুই এটা আঁসোৱা থাকিলেও সঁচাকৈ সকলোৰে স্বতঃস্ফূৰ্ত অভিনয়ে আমাৰ সকলোৰে মন মুগ্ধ কৰিলে। ৰীমা দাসকো শলাগ ল'বলগীয়া যে ইমানখিনি মানুহৰ স্বতঃস্ফূৰ্ত অভিনয় তেওঁ কেমেৰাৰে বন্দী কৰি তেখেতে এটা জীয়া ছবি এখন চিনেমাৰ মাজেৰে দেখুৱাইছে। চিনেমাখনত আপোনালোকে সময় উলিয়াই সকলোৱে চাওক আৰু সকলোকে চাবলৈ কওঁ। আপোনালোকে কেৱল 90 মিনিট চিনেমাখনক দিয়ক আৰু আপোনালোকে তেতিয়া উপলব্ধি নিশ্চয় কৰিব পাৰিব যে অসমীয়া ছবি জগতত এনেকুৱা ছবিৰ প্ৰয়োজন আছে সঁচাকৈ। আৰু অস্কাৰৰ এই দৌৰত ৰীমা দাস আৰু আগুৱাই যাওক তাকেই কামনা কৰিলো। লগতে শেষত মই চিনেমাখনত ধুনুৰ চৰিত্ৰত অভিনয় কৰা ভনিতা দাস আৰু ধুনুৰ মাকৰ চৰিত্ৰত অভিনয় কৰা বাসন্তী দাসৰ অভিনয় বিশেষকৈ শলাগিছো। তো অসমীয়া চিনেমা, ইমান কম বাজেটৰ চিনেমা এখন অতি বাস্তৱধৰ্মীভাৱে ফুটাই তুলিব পৰাটো যিহেতু সহজ নহয়, আৰু ৰীমা দাসে অকলেই এইটো কাম কৰি দেখুৱাইছে। প্ৰযোজনা পৰিচালনাটো নিজেই কৰিছে যিহেতু। গতিকে মই এই চিনেমাখনৰ 5টা ষ্টাৰৰ ভিতৰত মই 4টা ষ্টাৰেই দিব খুজিছো। ধন্যবাদ। ভিডিঅ'টো লাইক কৰক আৰু চিনেমাখন চাই কেনেকুৱা পালে আপোনাৰ মনোভাৱ কমেণ্টৰ যোগেদি জনাব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।